মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ চাইকেল নহয় টিলিঙা। ঐ তই গানে গাই থাকি পিনে উঠিবি পঢ়াত একেবাৰে নাই। উঠ মুখ চুখ ধুগে যা, মই চাহ বনাওঁগে। আৰু তই আজি বাপেৰৰ লগত বজাৰ যোৱাৰ কথা নাছিল জানো? বাপেৰে ওলালে, উঠ 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 দেই, মই দুবাৰ মাতিবলৈ নাহোঁ আকৌ। মই চাহ বনাওঁগে, চাহ হ'লে একদম চাহ খাবিগৈ আৰু ওলাই মেলি বজাৰলৈ যাওঁ সোনকালে। মই পাহৰিছিলোঁ, আজি বজাৰ যাম নহয়। আজি পূৰা ধুনীয়াকৈ চাৰ্ট পেণ্ট এযোৰ কিনি আনিব লাগিব। যাওঁ মুখখন ধুই আহোঁগৈ। অ' মামনি, মামনি ক'ত আছানো? চাহ একাপ আনা সোনকালে, বজাৰলৈ যাবই হ'ল নহয়। ইফালে লকডাউনো দিছে নহয়, 12টা বজাত আহিবই লাগিব। আৰু নয়ন উঠিলে নে ন? গালি চালি পৰাৰ পিছত উঠিছে আৰু। চাহ দিয়া আৰু তাক ওলাব কোৱা, সোনকালে বজাৰকেইটা কৰি আহোঁগৈ, নহ'লে পুলিচৰ ধূলাই খালোঁ আৰু। অ' দেউতা, আই এম ৰেডি, ব'লা ব'লা, মই চাৰ্ট পেণ্টযোৰ আনি লওঁগৈ। হ'ব, ব'ল ব'ল সোনকালে যাওঁ, দাম দৰ মিলিলে লৈ দিম বাৰু। ব'লা দেউতা, দেৰি হ'ব, মোৰ চোলা পেণ্ট ল'বলৈ আছে। অ' দেউতা, একো নহয় ব'ল। মাস্কখন পিন্ধি লোৱা আকৌ নহ'লে পুলিচৰ পিটন খাবা দেই আহোঁতে। মাস্ক থাকিলেহে পিন্ধিবি। তুমিও যেন আৰু দেউতা দেই, তোমাক মায়ে সদায় নে কয় মাছ এখন কিনিবলৈ 10 টকা 20 টকা ল'ব, তুমি ইমান চিকতা। একো নহয় ব'ল, আমি 12টা বজাৰ আগত গুচি আহিম নহয়, পুলিচে নাপায় তেতিয়া। আৰু দেৰি হ'লে মাছ এখন কিনি ল'ব লাগিব ৰ। দেউতা আমি বজাৰলৈ এনেই ক'লোঁ, বজাৰ বন্ধ, মোৰ চোলা পেণ্ট কিনাও নহ'ল। হ'ব দে, তোক বেলেগ এদিনা চোলা পেণ্ট কিনি দিম বাৰু। চাহ একাপ খাই পেলাই ঘৰলৈ যাওঁ ব'ল। ৰাস্তাৰ পৰা গেলামাল দোকানৰ পৰাই কেইটামান বস্তু লৈ যাব লাগিব আৰু, আলু পিঁয়াজ তেনেকৈ। হ'ব দিয়া ব'লা। ৰ'ব চাহ খাবলৈ যাম বাৰু। আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো আপোনালোক নতুনকৈ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধু হওক বান্ধৱীসকল, আজিলৈ বাই।